নমস্কাৰ, মই ৰঞ্জু আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া মই চলে বনাম। এইখিনি মই কাবুলী বুটখিনি ধুনীয়াকৈ কুকাৰত মই দি দিম, বইল কৰি ল'ম। ৰাতিয়ে মই যিহেতু তিয়াই থৈছোঁ। আৰু তেজপাত দুটা লৈছোঁ, আলু এটা লৈছোঁ, আদা লৈছোঁ আৰু নহৰু লৈছোঁ আৰু বিলাহী এটা লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ। মই এতিয়া ধুনীয়াকৈ কাটি ল'ম আৰু এইখিনি মই ধুনীয়াকৈ চলেখিনি বইল কৰি ল'ম কুকাৰত। আৰু ধুনীয়াকৈ মোৰ ৰেচিপিটো আপোনালোকে চাই গৈ থাকক। চলেখিনি সিজাই আছোঁ আৰু আদা দিছোঁ, কৈছিলোঁ নহৰু কেঁচা জলকীয়া 4টা দিছোঁ, পিঁয়াজ অকণমান দিছোঁ আৰু মই এতিয়া ধুনীয়াকৈ পিচি ল'ম। বনাবৰ কাৰণে এয়া লৈছোঁ হালধি, জলকীয়া গুড়া, ধনিয়া গুড়া, জিৰা গুড়া এইখিনি আৰু এইখিনি ধনিয়া গুড়া, আদা নহৰু পিঁয়াজ কেঁচা জলকীয়া পিচি লৈছোঁ আৰু বিলাহী কাটি লৈছোঁ, তেজপাত আৰু দালচেনি দুটামান লৈ লৈছোঁ। আৰু মোৰ ওচৰত ইমানখিনি মছলা নাই, চ' মই চিম্পুলকৈ ঘৰুৱাভাৱে মই ধুনীয়াকৈ বনাম আৰু কেনেকৈনো বনাওঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক। এইখিনি এতিয়া কুকাৰত ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু মই বনাই আছোঁ, আপোনালোকে চাই থাকক। মছলা পাতি ইমান মই নিদিওঁ, যিহেতু মোৰ তাত চলে মছলাটো নাই আৰু মই চলে মছলা নিদিয়াকেই বনাম আৰু কেনেকৈনো বনাওঁ চাওক। মই কেৰাহীত তেল দি দিছোঁ। তেল গৰম হৈ গ'ল, মই আৰু তেজপাতকেইটা দালচেনিকেইটা মই দি দিছোঁ। মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিম। নহৰু আদাখিনি দি দিম এতিয়া। পিঁয়াজো পিচি থৈছিলোঁ, জলকীয়া আৰু মই বিলাহীখিনি দি দিছোঁ। এইখিনি অকণমান পানী দি দিছোঁ। আৰু মই নিমখ দিয়া নাছিলোঁ, সেইকাৰণে এতিয়া মই নিমখ দিম সোৱাদ অনুযায়ী। মোৰ মছলা পূৰা ভজা হৈ গৈছে, পূৰা ধুনীয়া কালাৰ আহিছে। কিন্তু তাত ইমান মছলাও নাছিলে, যিখিনি মছলা আছিলে সেইখিনি মছলাই মই তাত ইউজ কৰিছোঁ। এতিয়া বইল কৰা চলেখিনি দি দিম। একদম চিম্পুলভাৱে বনাইছোঁ, ইমান মছলাও নাই নিছে যিহেতু। আপোনালোকেও ঘৰত তেনেকৈ চিম্পুলভাৱে ট্ৰাই কৰিব পাৰে, আপোনালোকেও বনাব। হৈ গ'ল, পূৰা ভাজি ল'লোঁ আৰু এতিয়া মই গৰম কৰি থোৱা পানীখিনি দি দিছোঁ। পানীও ইমান দিব নালাগে আৰু যিহেতু শুকুৱাই দিম মই আৰু বইলো কৰি লৈছোঁ। মই এতিয়া পানী দিছোঁ, এতিয়া পূৰা অকণমান সিজাম, তাৰপাছত মই নমাই দিম। এয়া মোৰ হৈ গ'ল চলে পুৰি আৰু মানে চিম্পুলকৈ বনাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই।